ইউপিএল দলৰ প্ৰাৰ্থী বীৰম দুষ্মতাৰী ডাঙৰীয়া নিজৰ বক্তব্য ৰাখিব। বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়ালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ অসমৰ সন্মানীয় CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ যৌথ দলৰ আলোচনাৰ অন্তত এই উপ নিৰ্বাচনৰ 28 নম্বৰ গোসাইগাঁও সমষ্টিত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে আৰু এই সুযোগটো আমাৰ যৌথ দলে দিয়াৰ কাৰণে মই সুযোগ পাইছোঁ। আৰু আমাৰ এই দলৰ পৰ্যটন কৰ্তৃপক্ষৰ যিমানবোৰ আমাৰ নেতাসকল আছে তেওঁলোকৰ সহায় আৰু সহযোগিতাত মই এইটো পাবলৈ সক্ষম হৈছোঁ। গতিকে মই আশা ৰাখিছোঁ নিশ্চয় এইবাৰ আমাৰ দলৰ আমাৰ যৌথ দলৰ কৰ্মীসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু ৰাইজৰ আশীৰ্বাদ লৈ পেলাই এইবাৰ এই উপ নিৰ্বাচনত জয়যুক্ত হ'ব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু আজি এই চেগতে মই 28 নম্বৰ গোসাইগাঁও সমষ্টিবাসী ৰাইজক মই আহ্বান কৰিব বিচাৰিছোঁ যে ৰাইজে এইবাৰ যাতে মোক বা আমাৰ যৌথ দলৰ পাৰ্টি হিচাপে মই যিহেতুকে ইয়াত প্ৰাৰ্থী পাইছোঁ মোক বিপুল ভোটত যাতে জয়যুক্ত কৰাই দি পেলাই এই অঞ্চলৰ বিভিন্ন সমস্যাবোৰক লৈ পেলাই মই যাতে দৃষ্টিৰ মান মাতিব পাৰোঁ আৰু আমাৰ সমস্যাবোৰক এটাৰ পিছত এটা সমাধান কৰাৰ যাতে সুযোগ আমি পাব পাৰোঁ তাৰ কাৰণে মোক যাতে সহায় কৰে তাৰ কাৰণে মই বাৰে বাৰে অনুৰোধ কৰিছোঁ। আৰু আপোনালোকে নিশ্চয়কৈ জানে যে চৰকাৰৰ দলৰ হৈ যদি আমি কাম কৰোঁ তেতিয়া আমাৰ যিমানবোৰ সমস্যা আছে এইবোৰক আমি সমাধান কৰিবৰ কাৰণে সুযোগটো পাওঁ, কিন্তু চৰকাৰৰ লগত যদি আমি নাথাকোঁ এইটো নাপাওঁ। গতিকে আমি চৰকাৰৰ যিটো অংশীদাৰ দল বা আমি বিটিআৰ আৰু অসমত একেলগে আমি UPPL BJP GSP আৰু AJP মিলি পেলাই চৰকাৰ গঠন কৰি চলাই আছোঁ। গতিকে আমাৰ এটা স্কোপ আছে যে মোক যদি জিকাই দিয়ে অঞ্চলৰ কাম কৰিব পাৰিম। আৰু আপোনালোকে নিশ্চয় জানে যে 28 নম্বৰ গোসাইগাঁও সমষ্টি হিচাপে আমাৰ ভয়ংকৰ আমাৰ এটা সমস্যা আছে। এইটো হ'ল ভূটানৰ পৰা যিটো ব্ৰহ্মপুত্ৰলৈকে আমাৰ সংকোচ নদীটো বৈ আহিছে। এই সংকোচ নদীৰ বানপানী আৰু গৰাখহনীয়া হোৱাৰ ফলত আমাৰ জনজীৱন ব্যাহত হৈ আছে। বহুত পৰিয়ালৰ ঘৰ বাৰী নাইকিয়া হ'ল। গতিকে ইয়াক যদি পাৰ্মানেণ্ট চলিউশ্যন কৰিব লাগে নিশ্চয় চৰকাৰৰ দলত থকা একজন ব্যক্তিকে প্ৰয়োজন হয়। গতিকে ৰাইজে এই কথাবোৰ ভাবি পেলাই নিশ্চয় আমাক সঁহাৰি জনাব আৰু আমিও কাম কৰিবৰ বাবে সুযোগ পাম। আৰু আপোনালোকে নিশ্চয় জানে আমাৰ গোসাইগাঁও টাউনখন মডেল টাউনত পৰিণত হ'বলৈ গৈ আছে আৰু এইবিলাক কৰিবলৈ হ'লে নিশ্চয় আমাক বিধায়ক যদি এজন থাকে নিশ্চয় ইয়াত কাম কৰাৰ বেছি ফলপ্ৰসূ হ'ব। আৰু বিভিন্ন ৰাস্তা ঘাটৰ সমস্যাবোৰ আছে এইবিলাক এটাৰ পিছত এটা কৰিম। আৰু ইয়াৰ লগতে আমাৰ নিবনুৱাৰ সমস্যা, আমাৰ কৃষকসকলৰ সমস্যা, আমাৰ আই মাতৃসকলৰ সমস্যা বা বিভিন্ন ধৰণৰ সমস্যাবোৰ আমি চৰকাৰৰ লগত থাকি পেলাই এই সমস্যাবোৰক আমি কেনেকুৱাকৈ নাইকিয়া কৰিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰাৰ লগতে আমি কাম কৰিম। আৰু আমাৰ এটা সুযোগ আছে যিহেতুকে বিটিআৰ আমাৰ চৰকাৰ হয় আৰু অসম চৰকাৰ আমাৰে বুলি ক'ব লাগিব যিহেতু আমি যৌথ দলত আছোঁ। গতিকে এই গতিবোৰক লৈ পেলাই আমি নিশ্চয় আশাবাদী যে অনাগত দিনত আমি গোসাইগাঁও সমষ্টিৰ উন্নয়নৰ কাৰণে নিশ্চয় একেলগে কাম কৰিবলৈ উন্নয়ন সাধন কৰিব পাৰিম। বিগত 4 বছৰ নিৰ্বাচনৰ ক্ষেত্ৰত কোনো দলৰ পৰা কেনেকৈ প্ৰত্যাহ্বান পাব বুলি আমি ভবা নাই। কাৰণ আমি যৌথ দল হৈ আমি কৈছোঁ আমি যৌথ দল একেলগে চৰকাৰ গঠন কৰিবলৈ চলাই আছোঁ। গতিকে ৰাইজৰ এটা নজৰ আছে যে কোন দলক বা কোন প্ৰাৰ্থী দিলে আমাৰ ইয়াত বহুত কামবোৰ সমস্যাবোৰ সমাধান হ'ব। গতিকে মই ভাবোঁ ইয়াত বিভিন্ন দলবোৰ আহিব কাৰণ প্ৰত্যেকৰে ৰাইটছ আছে আৰু প্ৰত্যেকে যিহেতুকে দল আছে যেতিয়া পাৰ্টি হ'বই। গতিকে আমি ভাবোঁ যে কোনোবা দল বা কোনোবা পাৰ্টীয়ে আমাৰ কাৰণে প্ৰত্যাহ্বান হ'ব। এতিয়া BPF কাৰ লগত কি মিত্ৰতা স্থাপন কৰিছে আমি এইটো বিশেষকৈ আমি দেখিবলৈ পোৱা নাই বা বুজা নাইও। গতিকে এটা কথাটো আপোনালোকে স্পষ্ট হ'ব আমি যিহেতুকে মিত্ৰজোঁটত যি চৰকাৰ আছোঁ এই মিত্ৰজোঁটৰ চৰকাৰৰ যিমানবোৰ আমাৰ মন্ত্ৰী বিধায়ক যিবোৰ আছে আমাৰ লগতে থাকি কাম কৰিব। আৰু অহাকালি আমাৰ গাৰ্জেন মিনিষ্টাৰ কোকৰাঝাৰৰ সন্মানীয় অশোক সিংহ ডাঙৰীয়া আহিব। গতিকে এইটোৱেই প্ৰমাণ যে আমি কাৰ দলৰ লগত থাকি বা আৰু কোন এলায়েন্সত থাকি পেলাই কাম কৰিম এটি ৰাইজে প্ৰত্যক্ষ কৰিব। কোনে কি কয় নকয় এইটো বিভিন্ন দলৰ তেনেকুৱাটো ক'বই, কিন্তু ৰাইজে নিশ্চয় কৰি চাব পাৰিব যে আমাৰ দলৰ কোন আছে কোন নাই বা মিত্ৰজোঁটে আমি কেনেকুৱা কাম কৰিম ৰাইজে এইটো দেখিবলৈ পাব।